মই পোনপ্ৰথমতে আমাৰ দলৰ সভাপতি হাগ্ৰামা মহিলাই আৰু আজি CWCৰ এণ্টায়াৰ যিবিলাক আমাৰ দলৰ লিডাৰ আহিছে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এগৰাকী বিধায়ক হৈ থকাৰ পিছতো আমাৰ নেতা আৰু আমাৰ দলে বিশ্বাস ৰাখিছে যে মই পাৰ্লামেণ্টাৰী নিৰ্বাচন খেলিলে দলটো শক্তিশালীৰ ওপৰত আগবাঢ়ি যাব পাৰিব। মই সেইকাৰণে পোনপ্ৰথমে তেওঁলোকক ধন্যবাদ কাৰ লগত হ'ব বুলি ভাবে? পোনপটীয়াকৈ দৰং ওদালগুৰিত যেহেতু বিজেপি আৰু BPFৰ মাজত হ'ব, আমাৰ কংগ্ৰেছৰ বন্ধুসকলে বহুত পিছত থাকিব। সেইকাৰণে আজিয়েই কৈছোঁ, কংগ্ৰেছৰ বন্ধুসকলে যোৱা 20টা বছৰে তেওঁলোকৰ প্ৰাৰ্থীক জিকাবলৈ চেষ্টা কৰিছে, তেওঁলোকে নাই পাৰা। গতিকে তেওঁলোকে যদি বিজেপিক পৰাজিত কৰিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে এইবাৰ এটলিষ্ট BPFক ভোট দিলে তেওঁলোকৰ ভোট অথলে নাযায়, আমি বিজয়ী হ'ম। মূল ইছ্যু দুই ধৰণৰ হ'ব। আমাৰ BTCৰ ভিতৰত এটা ইছ্যু থাকিব, BTCৰ বাহিৰত থাকিব। BTCৰ ইছ্যুবিলাক আপোনালোকে জানে, যোৱা দিনবিলাকত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলি থকা চৰকাৰখনে BTCৰ যিবিলাক প্ৰাপ্য, BTCৰ যিবিলাক ক্ষমতা, সেইবিলাক লাহে লাহে দুৰ্বল কৰি পেলাইছে। সেইবিলাক দুৰ্বল হৈ গৈছে। মই দুটা এক্সাম্পল দিছোঁ। এটা এক্সাম্পল হৈছে ৰিক্ৰুটমেণ্ট বোৰ্ড, চাকৰি দিয়া যিখন কমিটি, তেওঁলোকে সেই কমিটিখন বনোৱা নাছিল, যাৰ কাৰণে 100% চাকৰি আজি অসম চৰকাৰে নিযুক্তি দিছে, প্ৰমোদ বড়ো দিয়া নাই। গতিকে তেওঁৰ সেইটো দুৰ্বলতা। 2 নম্বৰ দুৰ্বলতা, যিকেইটা বিভাগ ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে চুক্তি মৰ্মে BTCক দিছিল, তাৰে 16টা ডিপাৰ্টমেণ্ট তেওঁলোকে ডাইলুট কৰি পেলাইছে। হাগ্ৰামা মহিলাৰ সভাই সমিতিয়ে কোৱা আৰম্ভ কৰাৰ পিছতে তেওঁলোকে নটিফিকেশ্যন কৰিছে। গতিকে এনেকুৱা অজস্ৰ দুৰ্বলতা তেওঁলোকৰ আছে, যিবিলাক লৈ আমি কৰা কামবিলাকৰ সপক্ষে আমি আমাৰ সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলাই আৰু জ্যেষ্ঠ BPF নেতাসকল আৰু BPF সমৰ্থক সকলোকে মই ধন্যবাদ দিছোঁ। আগন্তুক যি MP ইলেকশ্যন, সেই MP কেণ্ডিডেট বনোৱাৰ কাৰণে পাৰ্টীৰ পৰা আৰু আমাৰ জিকাটো নিশ্চিত, কিয় আজি BTCৰ সকলো জাতি গোষ্ঠী ধৰ্মাৱলম্বী ৰাইজে সকলোৱে ওলাই পেলাই BPFক জিকাবৰ কাৰণে সকলোৱে সাজু। আমাৰ এগেইনষ্টত যিয়ে থিয় নিদিয়ক, UPPL হওক বা BJP কেণ্ডিডেট নিদিয়ক, কোনেও জিকিব নোৱাৰে। এতিয়া UPPL, BJP আৰু GSP এই তিনিটা যিটো এলায়েন্স আছিলে, GSP ইতিমধ্যে এলায়েন্সৰ পৰা আঁতৰি যোৱাটো আমি দেখিবলৈ পাইছোঁ। কাৰণ নৱচৰণীয়াই নিজে কেণ্ডিডেট দিব বুলি ডিক্লেয়াৰ কৰিছে। এতিয়া দুটা থাকিব, UPPL আৰু BJP। তেখেতসকলৰ যিটো যৌতুক যিটো শক্তি, এই শক্তি BPFৰ লগত নোৱাৰে। মই ইতিমধ্যে কৈছোঁ, আমাৰ অপজিটত UPPL কেণ্ডিডেট আছে, UPPLৰ লগত GSP আছে আৰু BJP আছে। GSP ইতিমধ্যে আঁতৰি গ'ল, সিহঁতে নিজাববীয়াকৈ কেণ্ডিডেট দিব বুলি কৈছে। এতিয়া আছে UPPL আৰু BJP। গতিকে এই UPPL আৰু BJP যিটো ইউনাইটেড যি ফ'ৰ্চ, এই ফ'ৰ্চটো আমাৰ BPFক ফ'ৰ্চৰ লগত নোৱাৰে। এইটো মই নকওঁ। ক্ষতি কৰিব পাৰে নেকি দলক প্ৰাৰ্থী নোপোৱাৰ কাৰণে? মই এটা কথা কওঁ, ৰাস্তাই খাদ্য বিচাৰি ঘূৰি পৰা কুকুৰ দেখি না নাই, যিটো ষ্ট্ৰীট ডগ বুলি কয়। এই ষ্ট্ৰীট ডগত কোনো মালিক নাথাকে। মালিক নাথাকে যিহেতু দায়বদ্ধতা নাথাকে। কোনো ব্যক্তি বা কোনো মানুহৰ ওপৰত তেনেকুৱা ষ্ট্ৰীট ডগৰ কোনো শ্ৰদ্ধাও নাথাকে। য'ত খাদ্য পায় তাতে যায়। খাদ্য দিলে অকণমান সময় থাকিব, যেতিয়াই খাদ্য নিদিয়ে বেলেগত যাব। বিশেষ এটা সময়ত এই ষ্ট্ৰীট ডগ বা ৰাস্তাৰ কুকুৰবোৰে পাগলা হয়। কোনটো সময়ত জানে? আশ্বিন কাৰ্তিক মাহত পাগলা হয়। যাকে পায় তাকে কামুৰি দিয়ে। গতিকে সাৱধান থাকিব লাগে। আগত যদি তেনেকুৱা কুকুৰ দেখে কি কৰিব লাগে জানে? নিজক বচাবৰ কাৰণে এৰি পেলাই চলক, নহ'লে হাংগল লৈ পেলাই খেদক।